সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই পূজা মনুকনে আজি যাব লৈছোঁ বা ৰুমলৈ। বহুত দিনৰ মই ঘৰৰ পৰা ওলাইছোঁ, সেইটো কাৰণে ষ্টাইল অলপ কৰি লৈছোঁ। ঘৰতে সোমাই আছোঁ, বন্ধ যিহেতু। আপোনালোকো চাগে ঘৰতে সোমাই আছে, সকলোৱে ঘৰতে থাকক, উপায় নাই আৰু, পৰিস্থিতিয়ে তেনেকুৱা। আমাৰ পিছে ইয়াত 12টালৈকে খোলা দিছে। আমি সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ। 10:30 হৈছে। এইটো টাইমতে আমি বাৰ ৰুমলৈ যাব লৈছোঁ। বা ৰুমত থাকে, বা কিয় থাকে ৰুমত আৰু ৰুমটো ক'ত তাকে আপোনালোকক দেখাম। আৰু ৰুমত গৈ কি হয় সেইবিলাক আপোনালোকক আজি ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই বাৰ ৰুমত যাওঁ। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা। এতিয়া পালোহি বাৰ ৰুমৰ তাত। বাৰ ৰুম হৈছে গড়মূৰধি দলংখনৰ ওচৰতে, পিছফালে মোৰ পিছলৈ আছে যিটো ঘৰ তাতে। এতিয়া বাহঁত দোকান গৈছে, মই অকণমান ৰখি দিছোঁ ইয়াতে, এতিয়া সোমাই যাম। বাহঁত পালেহি। এতিয়া বা আৰু মই গৈ আছোঁ ৰুমৰ কাৰণে। ইয়াতে এইবোৰ খাবলৈ কিবা কিবি লৈ আনিলেগৈ বা আৰু ভিনদেউৱে গৈ। পাছতে শিলিখাগুৰি LP স্কুলত তাতে মোৰ বাই শিক্ষকতা কৰে, সেইকাৰণে বা ইয়াতে থাকি লয়। ঘৰৰ পৰা আহোঁতে অলপ দিগদাৰ হয়, মানে শিমলুগুৰিৰ পৰা মেট্ৰিকবিলাক পাবলৈ, সেইকাৰণে এতিয়া আমি ৰুমত আহিছোঁ। বহুত দিনৰ পাই গ'লোঁ সি ৰুমটো পালোহি। এতিয়া ভিনদেউয়ে পানী লৈ আহিছে। তাৰপিছত বাই মই পূৰা চাফাই অভিযানত লাগি গৈছোঁ। বহুত দিনৰ মূৰত আহিছোঁ ৰুমলৈ। কৰোণা হোৱাৰ কাৰণেতো চব বন্ধ হ'লত বা ঘৰলৈ গুচি গ'লগৈ। এতিয়া মোৰ কাম কৰি অৱস্থা বেয়া হৈ গৈছে, গোটেই চাফাই চলিছে। চাফা কৰা হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হৈ লওঁ, সেইকাৰণে এইফালে চিপছ, তাৰপিছতে লগত লৈ লৈছোঁ আমি কোকোকোলা আছে, এইফালে এইটো থাম্ছ আপ আৰু এটা আছে কোকোকোলা পূৰা লগত লৈ লৈছোঁ। নহ'লে বহুত গৰম উঠিছে, সেইকাৰণে আমি পূৰা বহি লৈছোঁ অলপ চাফাই অভিযান হৈ যোৱাৰ পিছত। কিন্তু আমাৰ এতিয়া কাৰেণ্টটো নাই। ঠাণ্ডা খাই আচলতে ঠাণ্ডা পেলাব লাগিব আৰু উপায় নাইকিয়া হৈছে আমাৰ। আজি কাৰেণ্টটোত কিবা বেয়া হৈ আছে, সহায় নাই। কুকুৰা মাংস, চিকেন পোলাও হ'ব আজি। ধুই দিছোঁ। বায়ে পোলাওটো বনাই লওক, তাৰপিছত মাংসটো বনাব। চিপছ খোৱা হৈ গ'ল। হেল্পাৰ ভিনি শুনি আছে। খামকৈ ৰৈ আছোঁ। হাতা লৰোৱা মানে কি দিছোঁ, ক্ৰেডিট দিছোঁ আমাৰ ভিনি, বাকীখিনি কৈছে বা। চিকেন বনাই আছে আমাৰ চিকেন পোলাও চলিব আজি। পোলাও বনাইছে বা আৰু চিকেনটো বনাইছে।
মাংস হৈছে নাই হৈছে নে মিনি মাংস খাওঁ খাওঁ লাগিছে একদম ধুনীয়া গোন্ধ আহিছে এনেকৈ খাই বহুত ভাল লাগে আৰু অলপ দেৰি তাৰপিছত খাব পাৰি এতিয়া অকণমান টেষ্ট কৰি চাওঁ মাংসটো আমাৰ ইজি আছে মানে হৈ গ'ল আধা দি ন মাংস হৈ গ'ল কমপ্লিট হৈ গ'ল ধুনীয়া খাই চাইছে বোলে মুখলে ধুনীয়া আচলতে মোৰ ঘৰৰ সৰু কাৰণে আগতে বায়ে কৰে মায়ে কৰে চব নাজানো এতিয়া শিকিছোঁ আৰু অলপ ডাঙৰ বহুত দিন বাহত নাছিলে ন আজি আহিছোঁহে আমি কাৰেণ্টটো বহুত প্ৰব্লেম দিছে নাই মানে আমি অহাৰ পৰা এতিয়া তলৰ মালিকৰ ঘৰ বৰ্তাহঁতে ফেন এখন দি থৈ গ'ল টেবুল ফেন এখন সেইখনকে আমি চবেই লৈ আছোঁ আৰু তাৰপিছত এতিয়া ষ্টেণ্ড ফেন টেবুল ফেনেল ষ্টেণ্ড ফেন দি থৈ গ'ল তাৰপিছত এতিয়া আকৌ মানুহ এজন আহিছে তেওঁ ঠিক কৰি আছে আহিব আৰু ৰাতিলৈ নহ'লে আজি সোমাম নাই লগোৱা ভাতৰ লগতকৈ বেছি এনেকৈ বনাই দিয়াৰ পিছত খাই বেছি ভাল ভাল লাগে আমাৰ বা বনোৱাত বহুত ভাল চব খাই বনায় ঘৰে ঘৰে চব খাই বনায় তাৰপিছত আজি আমাৰ ঘৰলে আমাৰ বাৰ ৰুমলৈ লিখি আহিছে দেখিয়ে থাকে না আমি লগত চব ভিডিঅ' এটা লিখি থাকে আৰু এতিয়া পাকঘৰত ভুমুকি মাৰিব লাগিছে মাংস বনি আছে পোলাও বনি আছে হৈ গ'ল আৰু বনাই দাইল দাইল হৈ আছে বনাই হৈ যাব তাৰপিছত কাৰেণ্টটো ঠিক হৈ আছে নহয় হৈ যাব ভাল হোৱাৰ পিছত আমি খাম আৰু বহুত বেয়াকৈ চচনি খালোঁ এনেকৈ ধৰিছে দাদাজনে কাৰেণ্ট ঠিক কৰি আছে লগতে আমাৰ বাৰ মালিকৰ ঘৰৰ বৰ্তাই চাই দিছে এয়া আমাৰ ভিনীয়ে মানুহজনী কামত লাগি দিছে হেল্প কৰিছে মৰম লগাই কৰিছে একদম শ্ল' ম'শ্যনত গৈছে ভিনী স্পীড যাওক দিবহি বায়ে দুচাক চব চিজিল হ'ব লাগিব চিজিল হ'ব লাগিব হেনো একদম মৰম লগাই কৰিছে এইবিলাক বাৰ স্কুলৰ কাম ষ্টুডেণ্টক চেপ্টাৰ হিচাপে দি যাব ঘৰত পঢ়িবৰ কাৰণে আৰু কৰি দেখাব সিহঁতে এইবিলাক কাৰেণ্ট আহি গ'ল বা চিঞৰ এটা মাৰি দে কাৰেণ্টটো আহিলে কাৰণে চিঞৰ এটা মাৰিছিলি ন সেয়া আমাৰ এইজন দাদাই কাৰেণ্টটো ঠিক কৰি দিলে গৰমৰ কাৰণে আমি সকলোৱে তলতে খাবলৈ লৈছোঁ এয়া পোলাও বায়ে বাঢ়িব লৈছে মেম্বাৰশ্বিপ দুজন বাঢ়ি গ'ল দেই 6জন হৈ গ'লোঁ 4জনৰ পৰা কোনখন দেখাই আছোঁ বাৰু আপোনালোকক
এই দুজন আমাৰ নতুন আলহী এইফালে দীপাংকৰ ৰকিদা চব মোবাইল গেমত বিজি দেই মোক পাত্তাই দিয়া নাই মই এনেই ভিডিঅ'টো কৰি দিছোঁ আৰু তেওঁলোকক দেখাই চব নিজে নিজে বিজি পোলাও বায়ে বনোৱা তাৰপিছত এইটো মাংসটো ভিন্দৈ বনোৱা লগত আছে টেঙা তাৰপৰা আৰু দাইল পানীটো মই খোৱা দায়িত্বটো মোৰ দাইল এইটো আজি আমাৰ খানা বাৰ ৰুমত আজি দিনটো ব্লগ আপোনালোকে দেখিলে কি কৰিলোঁ বাৰ ৰুমত আহি ঘৰ চাফাই কৰিলোঁ তাৰপিছত তাই খানা বনাই খোৱালে সকলোবোৰ আপোনালোকে দেখিলে এতিয়া ফ্ৰেছ আহিলোঁ গা চা ধুই আহি বহিছোঁ ফেনৰ তলত বহুত গৰম পৰিছে আজিৰ দিনটো আচলতে আৰু আমি অলপ কষ্টও খালোঁ অহাৰ পিছত কাৰেণ্টটো নাছিলে বহুত কষ্ট হ'ল ঠিক কৰি গ'ল বাৰু ঠিক কৰা হৈ গ'ল সেইকাৰণে এতিয়া অকণ ভাল লাগিছে গা চা ধুই ল'লোঁ সেইকাৰণে তাৰপিছত ৰুমত আমি এতিয়া বা ভিন্দৌ আৰু মই আছোঁ এতিয়া ফ্ৰেছ হ'লোঁ যেতিয়া আমি লুডু খেলিব লৈছোঁ ৰৈ আছে বা আৰু ভিন্দৌ আমি লুডু খেলিম এতিয়া লুডুটো দেখাম আপোনালোকক জিকা হয় হাৰা হয় মই নিজে জিকুটো কৈ লৈছোঁ কোন জিকা আৰু হাৰা হয় আপোনালোকক দেখাম এতিয়া লুডু খেলোঁগৈ তাকে ভাবিছোঁ এতিয়া আজি দিনটো কি কৰিলোঁ তাকে দেখাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ সহায়ত জনাব আৰু প্লিজ যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই